কি মাংস বনাই আছে? এইটো গুই বনাই আছে বোলে। এইটো গুইটো ক'ত মাৰিলে? এইটো গুইটো ক'ত মাৰিলে? চাওঁ 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 মানুহ লগত ফটো চাওঁ। নাই 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 পুলিচ আহি আছে। তহঁতি চব ৰুমত চাওঁ চাওঁ। কোন? অঁ এইটো গুই এটা মাৰিছে চক। এইটো দুষ্প্ৰাপ্য প্ৰজাতি এটা গুই মাৰি ইয়াত পুৰি আছে। এইটো ক'ত ক'ত কোন মাৰিছিলে? কোনে মাৰিছিলে? কোনে? আপুনি 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 বহি আছিলে ন? কোনে মাৰিছিলে? এজন দাড়ি থকা মানুহজন ন? কোনে মাৰি হা ন? ইয়াত কোনে মাৰিছিলে গুইটো? নামটো কি? নামটো কি? ক'ত আছে? বুজিছোঁ। কোনে দিলে আপোনাক এইটো? যিটো মোৰ চিনাকি আছে সেইটো দিছে। নামটো কি তাৰ? নামটো কি বুলি কৈছিলি? ঘৰ ক'ত তাৰ? ঘৰ আমাৰ সেই চিৰং চাইডত নেকি? আপোনাৰ নাম কি? মোৰ সেই পচাইগড় চাইডত। মই নামটো কি আপোনাৰ? মোৰ নাৰ্জাৰী। কি নাৰ্জাৰী? সুমন। সুমন নাৰ্জাৰী। আৰু গুইটো কোনে কোনে মাৰি আনিছিলে? মই মাৰা নাই। ক'ৰ পৰা আনিছিলে? ঐ অভিজিত, গুই মাৰি দিছে আনি। তাকেতো গুইটো কেনেকৈ পালে? তেলগমৰ পৰা কোনে আনিছিলে? মানুহজনক ফোন কৰি মাতক। ৰ এক মিনিট। তেলগমত আপোনাক কোনে গুইটো মাৰি দিছিলে? সেই মানুহজনক আপুনি মাতক ফোন কৰি। চিনাকি এজন আছে ইয়াত ফোন কৰিবলৈ। ফোন আৰু কোন কোন আছে? আপোনালোকে চবেই গুইটো মাৰি খাব লৈছিলে ন? আপোনালোকে চবেই গুইটো মাৰি খাব লৈছিলে। আপোনালোকে গম নাপায় এইটো দুষ্প্ৰাপ্য প্ৰাণী বুলি? মইতো দাদা নাজানো না। কেনেকৈ নাজানে? গুইটো খাব নাজানে। এনেকৈ এনেকুৱা অৱস্থাত এইটো গুইটো মাৰি এইটো গুই চাল ইয়াত পৰি আছে। এইটো গুই দুষ্প্ৰাপ্য প্ৰজাতিৰ গুই এটা মাৰি জুই ধৰি আছে এনেকৈ খাবৰ কাৰণে। আৰু কোন কোন আছে আপোনালোকৰ ৰুমত? কোন কোন আছে ইয়াত? নাই ঠিক আছে, মই এইটো কৈ আছোঁ। আপোনালোকৰ মানুহকেইজন আপোনালোকৰ ইয়াত কোন কোন থাকে কওকচোন? নামকেইটা কওক। আপোনাৰ নামটো কওক। তাত যে বহি আছিলে আপোনাৰ লগত 3-4জন যে বহি আছিলে, অঁ তেওঁৰ নামটো কি? নাম আৰু বাকী কেইজনৰ? তেওঁলোকৰ নাম কি? আপোনাৰ নামটো কি দাদা? আপোনাৰ নামটো? তাতে বহি আছিলে, গুইটোৰ ওচৰতে বহি আছিলে। তাতে তাতে গুইটোৰ ওচৰতে বহি আছিলে। দাদা আপুনিও আছিলে তাতে বহি আছিলে? কেলে নাখায়? আপোনালোকে কোন কোম্পানী কৰে আপোনালোকে? ঠিক আছে। যিজনে দিছিলে নামটো কি? নামটো হেৰিয়াত আছিলে, সেই ৰুমত বজাৰত গ'ল, সেইটো আহিলেহে গম পাব।